নাই নে কমল দুইটাই যে ছোৱালী চাবলৈ আহি ফচিছো এই আজি ছোৱালী চোৱা নাই মোৰ ছোৱালী নাচাইছ অ ঘৰ অংটো চাইছ পলাব হৈছে ন হলবা হৈছে মই আকৌ আগৰ ধান্দাটোতে আহিছো কি বা ছোৱালী চাবলৈ আহিছো হয় নেকি অ কমল কি ধুনীয়া ছোৱালী দুজনীমান আহিছে অ তই কেনেকে গম পালি এই তিনিজনীমানতো তেলেগু ছোৱালী আহিছে তেলেগু ছোৱালী কি ধুনীয়া চকুকেইটা চালে যে এই খোৱা পা উঠি আহিছে নিচিনা লাগিছে অ মানে চকুকেইটা উখৰি থাকিছে তেলেগু ছোৱালী নহয় অ ট্ৰাইবেল ছোৱালী আহিছে আৰু কি ধুনীয়া অ কি বগাটো যে একে তামোলৰ লগত খোৱা চূণৰ নিচিনা বা উদাহৰণ কিন্তু ভাল দিছা চাবি ডিঙি মেলি চা গোটালি নে গোটেইবিলাক মই নোৱাৰো দাদা ঐ তই ডাইৰেক্ট নোৱাৰো বুলি কলি যে তই নাই কলি দে ছোৱালী এজনীও দেখা নাই আছে অ তিনিজনী তেলেগু ছোৱালী তেলেগু নহয় অ ট্ৰাইবেল ধুনীয়া ধুনীয়া ছোৱালী কচোন দেখাই নাই আহি যাব ধৈৰ্য ধৰচোন মানে এডাল মাৰিব নাজানো যে মুখে চিপনেল কিবা চাগে কাম কৰি আছে অ মোৰ চিগনেলটো নাপাই যাচোন আগত যা চিগনেলটো মানে নাপাইছে অ আহি যাব একে ডিঙি মেলি চাব নালাগিছে আকৌ চাপৰি চাচোন অ দিনটোত যে মই 4 চক্কৰ মাৰি যাওঁ মাল দুটা চাহে যাওঁ আৰু সময় দেয়া কৰি থাকো সৰি ছাৰ ই মোক বৰবাদ কৰি দিলে তই মোৰ অৰ্ডাৰ ফলো কৰা নাই কিয় কৰিয়েইতো আছো তেনেহলে জাবৰখিনি জ্বলাব দিওঁতে জ্বলোৱা নাই কিয় এইটো অৰ্ডাৰ ফলো কৰিব নোৱাৰো কিয় নোৱাৰিবি 10টোৰ মত মই তোক দৰমহা দি ৰাখিছো জাবৰ জ্বলাবলৈ মোক দৰমহা দিছে নেকি ঐ কি কলি তই মোক কিমান ডাঙৰ কথা কৈছ ঐ ছাৰ আহি পালে কোনো আহি পোৱা নাই নেকি বুঢ়াটো আহিছে ছাৰ কলৈ গৈছে জানো বুঢ়াটো মানে বসুমতাৰী দাৰ কথা কৈছো ইমান ধুনীয়াকে হাঁহি গল মোৰতো ভাল যেন পাইছো ছাৰ বসুদাৰ কথাটো এতিয়াই লগাই থৈ আহোগে বাপেকে ছাৰ কোৱা কম ছাৰ কবলৈকে আহিছো কোৱা কম ছাৰ এইটো কিন্তু আপোনাৰ আৰু মোৰ মাজত চিক্ৰেটো থাকিব তাৰ এগেইনষ্টত কি ছাৰ কমপ্লেইন দিব অহা নাই জানো হয় ছাৰ তাৰ এগেইনষ্টত এই বসুমতাৰী বুঢ়াৰ এগেইনষ্টত কোৱা হয় থেংক ইউ ছাৰ ছাৰ বসুমতাৰী দা মানে এইবিলাক মই নামানো নিজ চকুৰে দেখা পাইছো মই তই তাক মাৰবা খুজিছিল না নাই মাৰবা খুজিছিল না নাই এই কাৰণে তই থানাত যাব লাগিব তাক মই নিজৰ ভাইৰ দৰে মৰম কৰো এতিয়া থানাত যাব লাগিব যে সেইকাৰণে ভাই হৈ গলো ঐ চুপ কাণ তলি আছে কি ছাৰ বসুমতাৰী দা অলপ দূৰৰ পৰা ক'লেও হ'ব চৰি ছাৰ আকৌ ষ্টাৰ্ট কৰো কৰা ছাৰ বসুমতাৰী দাক চাকৰিৰ পৰা খেদি দিব লাগে এনি টাইম মোৰ লগত লাগি থাকে হয় নেকি হয় ছাৰ কিবা এটা ব্যৱস্থা কৰকচোন আচ্ছা তোমাৰ ডাঙৰ ছোৱালীজনীক স্কুলত এডমিশ্যন দিছা নেকি দিছো এবাৰ ক্লাছ 1 পালে নহয় এটা কাম কৰা তুমিও তাইৰ লগতে এডমিশ্যনটো লৈ লোৱা কিয় ছাৰ সৰু ল'ৰা ছোৱালীৰ দৰে এনেকে লাগি থকাতকৈ ক্লাছ 1ত এডমিশ্যনটো লৈ লোৱা তেতিয়া দেখিবলৈও ভাল হয় চাকৰি কৰা মানুহেতো এনি টাইম এনেকে অভদ্ৰামি কৰি নাথাকে কি হ'ল ৰৈ গলা যে একো নাই আহিছো দিয়ক কমপ্লেইন দিবলৈ মুঠতে মই কৈছো
আজিৰ পৰা শৰ্মা দোকানৰ পৰা বস্তু অনা বন্ধ। কিয়? এনে কি এনে শৰ্মাই আমাৰ কি জগৰ লগালেনো? ভণ্টিও ইমান ডিটেইলছত তই কথাবিলাক গম নাপালেও হ'ব। আৰু বোধহয় মই তাত দোকান বন্ধ কৰাৰ প্লেনিং এটাও মাৰি আছো। কাৰণ আছে উপায়। ঐ মুঠতে সেই নলগা জেঙত লাগি বিপদ চপাই নলবি, পিছত কিন্তু মই তোক বচাব নোৱাৰো, কৈ থলো। ও বাচ্চাটা একচুয়ালি কেছটো কি ও বাচ্চাটা? কেছটো মানে তই মোক এটা হেল্প কৰিব লাগিব। আচ্ছা মোক কওকচোন। শুন, কিহৰ দোকান আছে? গেলামালৰ। ই কৰ্মচাৰী? হয়। কিয় চৰ মাৰিলে? মোৰ অৰ্ডাৰ ফ'ল' নকৰে যে। চব অৰ্ডাৰটো ফ'ল' কৰোৱেই, কিন্তু সেইটো অৰ্ডাৰ ফ'ল' কৰিব নোৱাৰো। সেইকাৰণতে চৰটো মাৰিলো। আইন হাতত তুলি ল'ব নোৱাৰিব, এইটো পৰিস্থিতিতো আৰু নোৱাৰিব, জেইল হৈ যাব। কিবা এটা মেনেজ কৰিব পৰা নাযাবনে? কওক ছাৰ। চৰ মৰাটো বেয়া হৈছে। জানো, কিন্তু কণ্ট্ৰল নাইকিয়া হৈ যায়। কিবা এটা মেনেজ কৰি দিয়ক না। কিহৰ দোকান? গেলামালৰ বুলি কৈছে দেখোন। মেনেজ কৰি দিবনে কিবা এটা? পিঁয়াজ আছে? আছে আছে, 2 কেজি দি দিম, মেনেজ কৰি দিয়ক। ছাৰ, ইয়াত কি কৰে? কি কৰে ছাৰ? ছাৰ, লকআপত সোমোৱাই দিছো। মই যে কেছটো আনিছো। কোনটো কেছ তই আনছা? বাহিৰত বহি আছে মানুহটো। এইটো কেছ তই আনছা? দেখা দেখি মিছা মাতছে ছাৰহি। হ'ব দে, তহে আনিছ দে, বৰ কম জগ গোটাইছ। তেৰিকা কি হৈছে সেইটো নকয় কিয়? ই মোক পিঁয়াজ ঘোচ দিছে, মই লকআপত ভৰাই থৈ দিছো। ই যে কিছুমান কাম কৰে নহয় আপুনি। এই, চুপ। ঐ, অ' ছাৰ, বাহিৰত বাইদেউজনীয়ে বৰ বেলেগ দম দিলে দেই, একদম সিংহমৰ নিচিনা। ঐ সিংহম, থাপৰ চিনি পাৱা? ভিডিওটি যদি ভাল লাগিছে লাইক কৰি দিব আৰু প্লিজ চেনেলটো সাবস্ক্রাইব কৰিব নাপাহৰিব। প্লিজ সাবস্ক্রাইবটো কৰি ল'ব আৰু ঘণ্টি বটনটো দবাই দিব মোৰ নটিফিকেশন প্ৰথমে বাইদেউ, আপুনি ইয়াতে চাকৰি কৰে? অ', অ' বাইদেউ, এইটো কি ৰুম? বাথৰুম। এছ আই ছাৰৰ ৰুমটো ভিতৰত ন? অ', বাইদেউ, জেৰা কৰা ৰুমটো কোনটো বাৰু? তই কোন? কোনটো কাৰ ৰুম সুধিবলৈ তই কোন? নাই মোৰ খাবলৈ আহিছ? ওলোটা তোৰহে মোৰ ওপৰত মাথা গৰম হ'ল এতিয়া। নহলেনো কি, আপুনি ঘপককৈ মোক লকআপত ভৰাই থৈছে। তই কিয় ঘোচ দিয়াৰ কথা কলি? আপুনি পিঁয়াজৰ কথা সোধাৰ কাৰণেহে। আচলতে মই জানিব বিচাৰিছিলো তই কিমান ডাঙৰ ব্যৱসায়ী। পিঁয়াজৰ বেপাৰ কৰ মানেতো আৰু ডাঙৰ ব্যৱসায়ী। নাই, হৰি মনে মনে থাকক। খোলক, লকআপ খোলক। অ' ছাৰ, বাহিৰত বাইদেউজনীয়ে বৰ বেলেগ দম দিলে দেই, একদম সিংহমৰ নিচিনা। ঐ সিংহম, থাপৰ চিনি পাৱা? ল'ৰাটো এইটোৱে নেকি? হয় ছাৰ, এখেতে ইয়াক থাপৰ মাৰছি। কিয় চৰ মাৰিছিলি? ছাৰ, মোৰ অৰ্ডাৰ নেমানে, মোৰেই দৰমহা লয় আৰু মোৰেই অৰ্ডাৰ নেমানে। জাবৰখিনি জ্বলাবলৈ দিলো ছাৰ, নজ্বলালে। কিয় জাবৰ নজ্বলালি? জাবৰ জ্বলাই আপোনালোকৰ বেতৰ কোব খাব নোৱাৰো দেই ছাৰ। মই জাবৰ জ্বলালে আকৌ পুলিচে কিয় কোবাব? জাবৰ জ্বলাই সিদিনা যি কোবহে খাইছো, মই দৌৰিহে পলাইছো ছাৰ। কিয়? আচ্ছা দে চোফা ফালি পেলাছো। তোফা বাদ দিয়, মোক কথাটো কওক। তই মানে মোক এটা সহায় কৰিব লাগে। সহায়? অ', কি সহায় মোক সেইটো কওক। তই এটা হাংগামা কৰিব লাগে।
হাংগামা হাংগামা নামটো আগতে ক'ৰবাত শুনিছো। তই হাগ্ৰামা শুনিছ, কিন্তু এইটো হাংগামা। হাংগামা মানে ফাংচন চাংচন, এই আন্দোলন জাতীয়। জমতা ভৱন, নহয়, চমৰা দোকানত। শৰ্মা দোকানত, জমাদা জিবাদা জিবাদা জিম্বাৰাত নহয়, হাই হাই। শৰ্মা দোকানী হাই তাত গৈ কৰিবি। কথা কবলৈ আহিছো, জাবৰ জ্বলালে পুলিচে মাৰে, পুলিচক বদনাম কৰিবলৈ আহিছ। বিশ্বাস কৰক ছাৰ, হিৰিনা মোক দৌৰাইছেতো। ঐ কিয় দৌৰাইছে? ছাৰ, সিদিনা যে আন্দোলন হৈ আছিল, মই পৰিস্থিতি বেয়া দেখি দোকান বন্ধ কৰিলো। দোকান বন্ধ কৰি জাবৰখিনি জ্বলাবলৈ লওঁতে পুলিচে মোক টায়াৰ জ্বলাই প্ৰতিবাদ কৰা বুলি খেদি আহিলে নহয় ছাৰ। মই দৌৰিহে বাচিছো। কি হয় ছাৰ, এতিয়া জাবৰ জ্বলাবলৈ ভয় লগা হ'ল, আৰু জাবৰ জ্বলাই মইনো কিয় বিপদ মাতি আনো বাৰু ছাৰ? কথাটো তই মোক ভালকৈ বুজাই ক'ব লাগিছিলে। দেখিছে না ছাৰ, হ'ব হ'ব ব'ল, আন্দোলনটোৰ সামনে কটালৈকে তই জাবৰ চাবৰ একো জ্বলাব নালাগে। ব'ল ছাৰ, আহিছো। ঠিক আছে যাওক। ব'ল। ছাৰ, দেশৰ পৰিস্থিতি দেখিছে। এতিয়া দেখিছো বাহিৰত মেচৰ কাঠি এটাও জ্বলাব নোৱাৰিব। এইটো কি এনচাৰ দিলে? বৌ এ ৰ'ব বছৰ ৰ'ব ৰ'ব। বৌ, আপোনাৰ ওচৰত কমপ্লেইন এটা দিব লগা আছে। ওৱাই কিহৰ এই কমপ্লেইন? মুকুতাৰ। দাদাই কি কৰিলে? গৈ আছো, আহকচোন আহক। বিস্তীৰ্ণ পাৰৰে পালেনে? পাম পাম, বিচাৰি আছো। এখন কাগজ বিচাৰোতে আপোনাৰ ইমান সময় লাগিছে? তাকে আজি অলপ টাইমটো বেছি খাইছো মই। বুঢ়ালুই তুমি বুঢ়ালুই বোৱা কিয়? বিস্তীৰ্ণ পাৰৰে অসংখ্য আকাৰ শুনি শব্দে নীৰৱে বুঢ়ালুই তুমি বুঢ়ালুই বোৱা কিয়? ওপৰৰ পৰা অৰ্ডাৰ নাহিব জানো? লাঠি চাৰ্জ কৰিবলৈ, ব্লাইণ্ড ফায়াৰ কৰিবলৈ? কোনোবা দিনা এনেকুৱা লাগে এই হাত দুখন মৰিয়াই মৰিয়াই ভাঙি পেলাবলৈ মন যায়। আচ্ছা, তই বাৰু আজি আহোঁতে চমৰা দোকানৰ ফালেদি আহিছিল নে? আজি মই বেলেগ ৰাস্তা দিহে দৌৰিছো। শৰ্মাৰে বোলে সুপ্ৰিম কোৰ্টত যাব, হয় নেকি বাৰু? চুপিম সেইটো কি ক'ত আছে? কি চুপে? এই চুপে নহয়, এইটো আটাইতকৈ ডাঙৰ আদালত। কিমান ডাঙৰ আদালত কওক? এই এইবিলাক বাদ দে। তই বাৰু শৰ্মাদাক মই যে তোক ধৰ্ণা দিব পঠাইছিলো সেইবিলাক কথা কৈছিলি নেকি বাৰু? মই কৈছিলো নেকি বাৰু? তাকেতো কৈছিলি নেকি? মইতো নকৈছো। শৰ্মাদাই কেনেকে গম পালে যে মই তোক ধৰ্ণা দিব পঠাইছো? এই লিপতা লিপুল তাৰ মানে? আজিকালি আপুনি ঘটনা কৰিবলৈ নাপাইছে নহয়, লিপতা আগতে পাই যায়। অ, সাংবাদিক। আচ্ছা, মই মানে লিপতা ফটাচত আছো বাচ্চাৰা। ফচি যাম। কথাটো ভালকৈ ওলাবই নাপালে নিউজত দিলে নেকি বাৰু? কোনে দিলে বাৰু? এইবোৰ ওলাই কি চাই আছে ছাৰ?
আকৌ পিন্ধিব নালাগিব জানো? মানে প্ৰতিবাদবোৰ দেখোন চলিয়ে আছে। আকৌ যদি সমদল ওলায় ওপৰৰ পৰা অৰ্ডাৰ নাহিব জানো? লাঠি চাৰ্জ কৰিবলৈ, ব্লেংক ফায়াৰ কৰিবলৈ? কোনোবা দিনা এনেকুৱা লাগে এই হাত দুখন মৰিয়াই মৰিয়াই ভাঙি পেলাবলৈ মন যায়। ভিতরে পানি যাবে বই নই তরে পানি যাবে বই দিয়ালুই তই পানি শুনোৱালি চহৰে নগ ছাৰ মোবাইলত গান গাই আছে যে অঁ মাইনাক খুৱাইছো ছাৰ মা ৰ'বাচোন দেই মা নিচুকনি গীতহে গাব লাগে সকলোৱে নিচুকনি গীত গাই আমাৰ জাতিটোক খুৱাবলৈ বিচাৰে ছাৰ সেইকাৰণে মই ভাবিছো এতিয়াৰ পৰা মই মাইনাক এইবোৰ গীতেই শুনাম যাতে সিহঁত ডাঙৰ হলে সিহঁতক কোনো নিচুকনি গীত গাই খুৱাব নোৱাৰে মা যাবি বৈ আমা তৰে পানী যাবি বৈ ৰাতিপুৱা ৰাতিপুৱা টুপুক টুপুককে ক'ৰ পৰা আহিছা? তুমিনো টুপুক টুপুককে ক'ৰ পৰা আহিলা? আমি কাম নথকা ল'ৰা তোমালোকৰ ঘৰতে চৰি আহিছো। হয় নেকি? হেৰি নহয়, সেই আন্দোলনৰ কাম ভাগ হ'লনে নাই? কিহৰ আন্দোলন? কিয় তুমি শৰ্মা দোকানত আন্দোলন কৰিবলৈ নোযোৱা জানো? এইফালে কি হ'ল আন্দোলন কৰ আন্দোলন কৰ ৰ আহিবি ঘৰলে তহঁত দুইটাৰ কাৰণে মই সান্ধ্য আইন লগাই দিম আন্দোলন কৰে কোনটো চেনেলত দিছে এইটোতো নাই এটাতো পোৱা নাই কোনটো চেনেলত দিলেও এইটোতো নাই দিয়া বাইদেউ গা মন বেয়া নেকি নিজৰ বুলি নহয় কিয় এনেকে বহি আছে যে মন বেয়া হলেহে মানুহ বহি থাকে নাই 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 পুলিচ মানুহ এনেকে বহি থাকিলে খুব বেয়া দেখে নিজৰ বুলি হতা লেকচাৰ পাই থাকিব নালাগে একো ক'বলৈ নাই যদি ভিতৰলৈ যা যাওঁ দিয়ক পিছে কথা এটা আছিল নিজৰ বুলি কি বহিলা নেকি তেনেকেই ক কি গাত গা লগাই বহিছ ইফালে যা ক এতিয়া Separate question answer